ও খগেন কি খবৰ ঐ আছো ৰ ভালে ঐ জীৱন এনেকে বহি থাকিলে নহব বিয়া বাৰৰ কথা ভাব ৰ চুকাতা এই বিয়াখন পাতো বুলি ক'লে পাতিব নোৱাৰে নহয় পইচা পাতিৰতো কথা আছে আৰু আজিৰ দিনত ছোৱালীটো পাবা লাগিল অ চুকাতা আজিকালি আমাৰ কুৰি ছোৱালীবোৰহে বেছি কৰে কি কৰে প্ৰেম প্ৰীতি আকৌ বাৰু মই যাওঁ যা 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 তাইৰ আৰু কি হলো জান তাইৰ আৰু কি হ'ব হেৰিনৰ লগত ব্ৰেকআপ হ'ল হয় নেকি ব'ল আছোন ওচৰত যাই চাওঁ তাক ইমান টেনশ্যন ল'ব দিব নালাগে মোৰ এজন ভাল বন্ধু আছে তাৰ লগত ভালকে কথা বাৰ্তা পাতাই দিম ঐ শুনচোন তই হীৰেন্দাৰ কথা ভাবিব নালাগে তই জীৱনদাৰ কথাটোৱে ভাবা মোৰ বাৰু জীৱনটো এনেকুৱাই হৈ থাকিব নেকি হ'ব দে কান্দি থাকিব নালাগে হিয়া আৰু তাৰ কথা ভাবিব নালাগে জীৱনদা আহি আছে কি হ'ল অভি ইমান দূৰা দূৰিকে মাতি পঠিয়ালি যে কি হ'ল মানে তই ইমান দিনে যাৰ কথা ভাবি আছিলি সি আজি তোৰ কথা ভাবি আছে শুন জীৱনদা আহিছে তহঁতে কথা পাত আমি যাওঁ শুন তুমি কিয় এনেকাকে কান্দি কাটি আছা মোৰ আৰু কি হ'ব মোৰ জীৱনত হ'ব লগা আৰু একোৱেই নাই তেনেকুৱাকে কিয় কৈছ মই আছো নহয় উফিদা তোমাৰ কাৰণে মই যি কৰিব লাগে তাকে কৰিম নালাগে একো কৰিব তুমি মোক কথা দিয়া কিন্তু হিৰুন্দাৰ দৰে মোক নকৰিলেই হ'ল মই তোমাক কথা দিলো জীৱনটোৰ শেষ দিনটোলৈকে মই তোমাৰ লগতে থাকিম আৰু যদি কেতিয়াবা হেৰাই যোৱা ইমান ভয় কিয় মোৰ তোমাক হেৰুৱাবলৈ বহুত ভয় লাগে সঁচাকে কৈছানে মই তোমাক কেতিয়াবা মিছা কৈছো নেকি বাৰু সেইবোৰ কথা বাদ দে এতিয়া বল অ জীৱন কোন হয় অ মই অভিয় আজি নাযাওঁ নেকি অ গৈছো অ আহ অ অভি আজিকালি কিবা মোৰ যোনে বহুত খং হৈছে অ তই কিজানি তাইক আজিকালি মৰম নিদিয়া হৈছ সেইকাৰণে নহয় অ তাইক কিবা মোৰ আজিকালি ভাল নলগা হৈছে অ ইয়াতে কি ক'ব ধৰিছ কেলাবে অ অভি মই সঁচাকে কৈছো সন্মুনি তোমাৰ অবিহনে জীয়াই থাকিব জানো পাৰিব জীয়াই থাকিব পাৰে নোৱাৰে মই সেইবোৰ একো নাজানো কি যে হ'ব না তোৰ লগত তাৰমানে তই আজি নোযোৱা নহ'লে আহিছা কিয় ইয়াত তোক এইখিনি কথা ক'বলৈহে আহিছোঁ মই
তাইক তুই এইখিনি কথা ভালকে বুজাবি। ঐ বুজিছ তই তাইক ভাল নাপোৱা, কিন্তু এইবোৰ কথা আমাক ক'ব দি আছা কিয়? পাৰা যদি নিজে যাই পেলাই নকয় কিয় হা? হ'ব দে, মই তাইক পিছত কম, মোৰ এইফালে যাব লগা আছে। তাৰমানে কি তুই আৰু এজনীক? অভি, মই সেই মোমানৰ হোমাক ভাল পাওঁ। তাইক যদি তই ভালে নাপোৱা তেতিয়াহ'লে কথা দিছিলি কিয়? চা জীৱন, এজনী ছোৱালী ভাল পোৱাৰ আগত কিছুমান কথা ভাবি চাব লাগে, বুজিছ? মই ভাবি চাইয়ে কৰিছোঁ, প্ৰেম বস্তুটোৱে বেলেগ। কি? প্ৰেম বস্তুটো বেলেগ হয় দে, তোৰ দৰে মানুহৰ কাৰণে এই প্ৰেম বস্তুটো এই বস্তুৱে হৈ ৰ'ল, গম পাইছা? মই ভাবিছিলোঁ তুই মোৰ সঁচা বন্ধু বুলি, কিন্তু তুই আমাক বিশ্বাসঘাতক কৰিলি। এতিয়া ইয়া তুই কি কৈছ? মই ক'ব খুজিছোঁ যে অভি। বাছ তই ক'ব নালাগে আৰু, সন্মুখে দুখীয়াৰ কাৰণে তুই তাক এৰি দিছ ন? যিজনে সঁচা অন্তৰে ভাল পায় ন, সেই কোনো তাৰ ঠিকনা নিবিচাৰে। তই কি বুজিবি? তুইতো প্ৰেমৰ একো অৰ্থই নাজানো। যা, এতিয়া তোৰ কাম আছে বোলে নহয়, যা। অংগী, আজি সিহঁতৰ ইমান দেৰি হ'লনে? মোৰ কিন্তু আমনি লাগিছে। ৰচোন কিবা অসুবিধা হৈছে কিজানি। কি অসুবিধা হ'বনো? কিজানি ৰাতিপুৱাই সি সোপাকে খাইহে আছে। ঐ, ৰাতিপুৱাই পাগলী হ'লি নেকি? নক'বলগীয়া যে কথাবিলাক কৈ আছা। নহয় সময়মতে আহি নাপালে মোৰ কিবা খং উঠি যায়। হ'ব দে, আহি পাব আৰু কিজানি। হয় জান, ইহঁতক ৰখি থাকিলে নহ'ব, ঘৰলৈ যাওঁ ব'ল। মোৰ ঘৰত বহুত কাম আছে। ব'ল তেনেহ'লে। মই কিন্তু পথাৰত দি নাযাওঁ দেই। আজি মই তাক লগ পালে দিম এহেকা বাপেকে। সিহঁতে যদি আহিবই নোৱাৰে তেনেহ'লে আমাক আহিবলৈ দিছে কিয়? ঐ যাওঁ ব'ল। ঐ ৰচোন কেইজন নহয় জানো? আহক আজি, মই তাক মাত নিদাকে গুচি যাম বাপেকে। মই এতিয়া কেনেকৈ কওঁ সন্মনি আৰু জীৱনৰ মাজত থকা ভাল পোৱা যে ইয়াক কৰিছে, কি কৰি কওঁ কথাষাৰ? বেয়াই লাগে, যি হয় হ'ব দিয়া। অভি, জীৱন নাহে নেকি? আৰু আজি তোমাৰ কিয় ইমান দেৰি হ'ল? জান, অভি, মই তোমাক কিবা সুধি আছোঁ, আৰু কিবা হৈছে নেকি? কি হ'বনো? আনদিনাৰ দৰে কিজানি আজিও বাহানা ওলাইছে। শুন ৰচোন, মই তাক সুধি লওঁ। অভি, কচোন কি হৈছে? সি ঠিকেই কৈছে। মই যেনেকৈ আনদিনাৰ দৰে অভিনয় কৰিছিলোঁ, ঠিক তেনেদৰে মই আজিও অভিনয় কৰিব লগা হৈছে। তোহঁতে থাক, মই যাওঁ। ঐ শুনচোন সন্মনি, যি ক'ব লগা আছে সোনকালে কোৱা। তই ভাবিছ মই আনদিনাৰ দৰে আজিও অভিনয় কৰা বুলি? শুনা, জীৱন আৰু আমাৰ মাজত কেতিয়াও নাহে। অভি, ইয়াত তই জীৱন আৰু সোণৰ মাজত থকা প্ৰেম ভাল পোৱা ত্যাগ কৰি জীৱনে আৰু আন এজনী ছোৱালীৰ লগত প্ৰেম কৰিবলৈ লৈছে। কি?